ঐ মেনকা কি পঢ়িছ খাবি দে আজি তই বদমাচি নকৰো আৰু চব আপোনালোকৰ কাৰণে হৈছে সেইদিনা ক'লো বোলো মই দুষ্টামি কৰিছো বুলি কমেণ্ট কৰি নক'ব নাই কথা নুশুনিলে একেবাৰে কমেণ্ট কৰি কৰি কৈ দিছে এতিয়া মই ঘৰলৈ যাব পৰা নাই ঘৰলৈ গ'লে কাঠখৰিৰ লগত কোবাই টকিনা ফালিব এতিয়া মেনকাহঁতৰ ঘৰত আছোহি জানো ৰাতি ইয়াতে থাকিব লাগিব নেকি ঠিক নাই বাৰু আজি মেনকাহঁতৰ লগতে কিবা কিবি কৰিম আৰু চাই থাকিব দেই সেয়া মেনকাৰ মাক ভাত ৰান্ধি আছে খুৰী কি বনাইছা মূলা বনাইছো দে মই মূলা ভালেই পাওঁ এতিয়া দুইটাই অলপ পঢ়ি ল পাছত ভাত বাঢ়ি দিম খাবি দে ঐ মেনকা কি পঢ়িছ বিজ্ঞান সুন্দৰ তেই আছে নি কি হ'ল নাই হ'ব দে এইটোকে বেলেগে পঢ় দুইটাই তই দালি খুৱাবি মানে মোক এতিয়া তই এখন পঢ় ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাক তৰা কি মোৰ চোলাগুৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাগুৰ ক'ত পায় আকাশ বল হোতাক সমীকৰজন কেতিয়াবা পালে চিনি তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিমি কবি নৱকান্ত বৰুৱা সুমন কেনেকুৱা হৈছে ধুনীয়া হৈছে এতিয়া খালি মূলাত খাই গেলা গেলা নাপাদিলেই হ'ল আৰু হেই এডাল ভাত খোৱা সময়ত মানে বেছি দুষ্টামি কৰি নাথাকিবি আকৌ তেতিয়াহে মাৰ নাখাবি আজি ইয়াতে শুই থাকিম আৰু ৰাইজ কাইলৈ কাকাৰ খং কমিব নহয় তেতিয়া যাম আৰু তেন্তে কাইলৈ ৰাতিপুৱা লগ পাম আৰু দিয়ক সুমন ঘৰলৈ নাযাওঁ মই গ'লে কি হ'ব তই নাজান নেকি একো নকৰে মই আছো নহয় সেই সময়ত তই ওচৰতা দিহে দে ইয়াক বুলি মোক ঠকাব আহিছে শাক নহলে ৰাতিপুৱা যাবি বদমাচি কৰি নাথাকিবি আকৌ নকৰো যা টোপনি আহিছে মই শুই দিছো দেই ৰাতিপুৱালে ৰাইজ কিন্তু এতিয়াই ঘৰত নাযাওঁ অলপ দেৰিকৈ যাম এতিয়া পাটনাহঁতৰ ঘৰলৈ যাওঁ বোলো ঐ পাটনা পাটনা ক'ত আছ এইফালে আছো ঐ পাটনা ক'ত সোমাই আছ গৈ পিছফালে আছো এইটো আজি ৰাতিপুৱাৰ পৰা আহিলি যে তই কালি মেনকাহঁতৰ ঘৰতে থাকিলো কাকাই খেদিলে খেদিলে অ কিবা জগ লগালি চাগে বহি জুই পাই চাহ আৰু চানা দেন্দা চানা বনাই দিছে পাটনাৰৰ মাকেও জাপ বনাই থাকিব জানে বলক এতিয়া ঘৰলৈ যাওঁ কাকাৰ খং কমিলে চাগে বেছি দেৰি কৰিলে আকৌ খং কৰিব এইবাৰ খং উঠিলে চেছ আৰু কাকা কি হ'ল হ'ব দে আজি তই বদমাচি নকৰো আৰু হ'ব এতিয়া স্কুল ওলাই গৈ যা খং কমিলে দিয়ক এতিয়া স্কুল যাবলৈ পাইছে নহয় স্কুল ওলাওঁগৈ তাৰ আগতে আপোনালোকক বস্তু এটা দেখুৱাওঁ বলক তেন্তেলাল আমি যে পাচলি লগাইছিলো এয়া চাওক আমাৰ পাচলি এয়া কবি ওলকবি নে ফুলকবি মই নাজানো হ'লে দেই তাৰ ওচৰতে এয়া বুট এয়া লাল শাক এয়া পালেং এয়া ফৰাচী মাহ এইজোপা লাই ফুলিলেই এয়া মেমেধু ইয়াত জলকীয়া বেঙেনা বিলাহী লেচেৰা মাহ এতিয়া স্কুল ওলাওঁগৈ দেই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু হাইপ দিব লাইক ছাবস্ক্ৰাইব নকৰিলেও হ'ব আজিলৈ আহিছো দেই টাটা